হাই ফ্ৰেণ্ডছ, আজি বনাব লৈছোঁ এটা অতি সহজ আৰু সুস্বাদু ৰেচিপি কচু শাক আৰু কণবিলাহীৰ আঞ্জা। প্ৰথমে কচু শাকখিনি ধুই ল'লোঁ। এয়া কণবিলাহী, জলকীয়া, এটা ডাঙৰ আলু বাকলি গুচাই ল'লোঁ। এয়া অলপ মচুৰ দাইল ধুই ল'লোঁ। কচু শাকৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে জানেই। ভৰপূৰ আইৰণ, ভিটামিন এ, ভিটামিন বি সকলোবোৰ আছে। এতিয়া এটা কুকাৰত কচু শাকখিনি ল'লোঁ। বিশেষকৈ কচু শাক আমাৰ মহিলাসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়। গৰ্ভৱতী মহিলা, কেঁচুৱা থকা মাকসকলে ইয়াক খোৱাটো অতি জৰুৰী। ইয়াতে দাইলখিনি দি দিলোঁ। আপুনি যদি ৰেগুলাৰ কচু শাক খাই থাকে তেন্তে বেলেগকৈ আৰু আইৰণ টেবলেট খোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াতে কণবিলাহীকেইটা দিলোঁ। যদি কণবিলাহী নাই আপুনি ডাঙৰ বিলাহী ইউজ কৰিব পাৰে। ডাঙৰ বিলাহী হ'লে আপোনাক 2-3টামান লাগিব। এতিয়া আলুটো মই ডাঙৰ ডাঙৰকৈ 4ফাল কৰি কাটি ল'লোঁ। ইয়াতে জলকীয়া দিলোঁ। মই জ্বলা কমকৈ দিছোঁ, কিন্তু কচু শাকত জ্বলা বেছি হ'লে ভাল লাগে। এতিয়া নিমখ দিয়ক আন্দাজ অনুসৰি। একদমেই সহজ আৰু চিম্পুল ৰেচিপি। হালধি দিলোঁ। জিৰা পাউডাৰ দিলোঁ। অলপ শুকান জলকীয়া গুড়ি দিলোঁ। গোটেইখিনি দিয়া হোৱাৰ পিছত ইয়াতে পানী দিলোঁ। কচু শাকখিনি ডুব যোৱাকৈ মই 3 কাপ পানী দিছোঁ। এতিয়া গোটেইখিনি দিয়া হোৱাৰ পিছত ঢাকনি মাৰি আপুনি গেছত দি দিয়ক। প্ৰায় 6-7টা চিটি মাৰিব লাগিব। এইখিনি হয় মানে বাকী বস্তুখিনি যোগাৰ কৰি ল'লোঁ। পিঁয়াজ কুটি ল'লোঁ, তেজপাত, পিঁয়াজ, নহৰু পেষ্ট আৰু অলপ আদা পেষ্ট। এইখিনি হৈ গৈছে ইতিমধ্যে। এতিয়া কেৰাহীত তেল গৰম কৰি লৈছোঁ। কুকাৰ আমাৰ ঠাণ্ডা হ'ল। ইমান ধুনীয়াকৈ সিজি গ'ল। এইখিনি আপুনি ঘুটুনি মাৰি দিব পাৰে বা হেতাৰে লৰাই লওক ভালকৈ। আলু কেইডোখৰ ভাঙি দিব নালাগে, গোটাকৈ থাকিব দিয়ক। ইতিমধ্যে আমাৰ তেল গৰম হ'ল। ইয়াতে মই 2টা তেজপাত দিছোঁ। পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। ইয়াতে নহৰু পেষ্ট দিলোঁ, আদা পেষ্ট দিলোঁ। এতিয়া গোটেইখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এনেদৰে মই আজিলৈকে যিমানক বনাই খুৱাইছোঁ সকলোৱে খাই কিন্তু খুব ভাল পাইছে। সেইবাবে আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব। এতিয়া ইয়াতে কচু শাকখিনি দিয়ক। গোটেইখিনি কচু শাক তাত ঢালি ল'লোঁ।
কেনেকুৱা পাইছে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব আৰু মোকো নতুন নতুন আইডিয়াবিলাক দিব গোটেইখিনি ভালদৰে লৰাই লওক এতিয়া ঢাকোন মাৰি 2 মিনিট সময় উতলিবলৈ দিছোঁ গেছটো বঢ়াই ল'লোঁ এয়া আমাৰ কচু শাক ৰেডি এতিয়া আপুনি ইয়াক সুদাকে খাই নে ভাতৰ লগত খাই আপোনাৰ কথা কিন্তু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ